ধরছি মই তো চোর করাই নে আন কোনো ভাই চোর করছি নাকি হ্যাঁ এই জি মই খেতে পথার কারণে একবার চাওয়া যাও এই চাও আইলো মানে মুকল দেখা পালো নে খেতি খান চাওছি মানুহগিলানে কেনেকে গরু খাই দে খা কবা গেলে কব কুকুর লগে দিব কবা গেলি তাৰপিছত গৰুটো ধৰি খাব কব মোৰ গৰুটো কিয় মাৰিলি সৰু উপায় নাই বেৰা চেৰা দি ভাঙি পেলো বেৰা কিয়া দিবা নৰা খৰি খাবা নিবু কি চোৰ কৰি মাৰিছ তই মোক তই মোৰ লগত সেইদিনা কালি চোৰ কৰিম বুলি প্লেন কৰিছে তাৰপৰা আমাৰ হাত দুটা কোনি মিলা তই মোৰ লগত নাহিলি তই মোৰ লগতে চোৰৰ প্লেনিং কৰা আৰু মোৰ ঘৰৰে হাঁহ চোৰ কৰি নিছে তই তোৰ হাত কোনি চোৰ কৰিছে কোনি নিব তই গাউডা পাই চোৰ আছে পাই চোৰ আছে কপলাছত তই জানা তোৰ এইগলা কি কিয়া বকিছা গৰু মৰা মানুহ যে এদি বোলে কেনেকে খাইছি তোৰ এখানটি খেতিৰ নামত ইমান কষ্ট কৰি খেতি কেমন পইচা গৈছিল 10,000 টকা গেছে খালি ধেমালি নেকি তই যি বেলেগৰ সেই কৰা বেলেগৰ চোৰ কৰা চাউল চোৰ কৰা হাঁহ চোৰ কৰোঁতে কেই টকা হাত বেলেগ যি ধান চোৰ কৰা এই 150 টকা এই মই যিদিনা বিমলা ছাত্ৰৰ পৰা সেই লৈ নিছিলি তই চোৰ কৰা পেন বনা মই মোৰতো বাদ দিছো তই তো চোৰ কি হ'ব তই চোৰ এতিয়া মইতো চোৰাই চোৰ মোৰ ঘৰত যি নষ্ট নকৰলি কিজলে তই চোৰ কৰবি আৰা মই খাইছি মই চোৰ কৰিবই লাগিব তোৰ মাইৰে উচৰে আছে তই টেনচন খাই খাইছি তাকো তোৰ ঠানি খাইছি তাতে অলপ মিছে চেল ঘুৰি নিজে নিজে আৰু ওলাই আহিব হয় দে ভয়ও লাগিলে ইমান পইচা খৰচ কৰি খেতি কৰিছা মাজে মাজে খাইছিবি লগা কিন্তু এটা কথা কি জানা নহয় কি ভেলকাপুৰ মানুহ কিন্তু গৰু দৰক দে এই পাগলাপুৰৰ মানুহে কৈছে কাৰবাৰ এই ভেলকাপুৰ কাহতে পাগলাপুৰ পাৰে কেনেকে পাগলাপুৰ মানুহগিলা না ভেলকাপুৰ না তো নয়াৰে এই মুতুন না কি মুতুন নে ভেলকাপুৰ মানুহ যেনেকুৱা গৰু হে নাই গৰু গিলাৰ অলপ মৰম চেনেহ পাগলাপুৰৰ সেই নাই মানুহগিলা পাগলা না ভেলকাপুৰ গৰু প্ৰেম কৰে গৰু প্ৰেম কৰে কৈছো দিছো যে না চিগিৰ দিম কিনে মোক কাকো কৰবে কি বেৰা কিনে দিম তোৰ ভেলকাপুৰ মানুহ ৰ মই তোক কথা কওঁ তই ইমান বকিছে আপোনাৰ বৰ্ডাৰ দিছোন বৰ্ডাৰ কি মজা লাগা বেৰা দিম তোৰ মোক কৈছো তোৰ ভেলকাপুৰ মানুহ খাই গোটাই বেৰা ভাঙি খাই কপলে খাই জিন্দাল লাগ নদো কৰবা একবাৰ পাই গুষ্টি লৈ ল 20 গৰু খাই কৰি পুৰা ভাল পাইছো মই কেওৰা হি হন এই 2-3 মান গেল হি মুৰ মাছি থাকবে গেছে আৰু মুছতে গেছে আলটো বেটা হলো তোৰ মাঝে তো হাগলে মুকা করবে না কে এই আর দামি হাগিয়ে বসে তাক আর বরে মই কছু হাসু তোৰ মাটি এই যে খান গৰু খালা মোরা জি ফুটি লিখছি আৰু এই দুটো বিজলো তই তোৰ বস্তিত দি সিটে দি থবি মই দিয়া বুলি কবি গম পাইছ এতেলি বুঝি ভাল মই খেতে মত কান গুতে চাবা চাও আটা কাম কৰে মই কথা ভালাই দি দাও তুই তো বেৰা দিবি আন পয়সা নাই তই কাম কৰা হান সাৰ তোত লিখি দি গৰু ইজ নট পাৰ্কিং এনেকা লিখি দি গৰু নাই এটা খান সাইনবোর্ড মাৰ আৰু যদি গৰু যদি কিবা কামত আহে এনেকা লিখবা নাই গৰু ইজ নো পাৰ্কিং আমার কোন ভেলকাপুর মানুহ মই কি কৰিম জানা নাই এই ধান খাইছি নে থালো জায়গা এই আটা দুটো গছত মোৰ কিমান গেছি হাইছ 1 টকা তারে যখন 10,000 টাকা খেলাম কেনকে জানা চোর করবি খেতি করা কাম 10,000 টাকা গেছি হে গরু এর পারে নিবা ডাইরেক্ট খরচ দিতে হই হেতু কবা হচ্ছে ডাইরেক্ট হেতু করবে নালগে খরচ দিতে নয় ডাইরেক্ট খরচ দিতে হই ভেলকাপুর মানুহ কি করে করো তো গরু খায় আইলি গারে এক লগে তোর গরু আছে তোর গরু পুজি গেছে আমার গরু আমার গরু দিয়ে নে দাও এ হুন মত তো কথা ভালাই দিয়ে সাইন বোর্ড খান লিখি দি এ সাইন বোর্ড টাইম বোর্ড মল্ল মত তো হুন গরু ইজ নো পার্কিং গরু আমার গরু তো পড়বে জানাই ভেলকাপুর মানে গরু মই তো কথা দি সাইন বোর্ড মই তো কথা দি আমার গরু এর পারে ইমে মানছি সরাল এ হুন গরু কিনে কি কলো তোক মা ভালো আটা কথা লুকি মুখাই কথা বদলাব নাই যারে গরু না তই এবার নেক্সট কি করবি জানা খেতি করলে মানুহ বহুত কষ্ট হয় গরুটো তো ঘৰত দিবি আৰু ডাইরেক্ট মানুহ ঘৰত থাকি থইবি মানুহ ও খাখাব যাব না কুকুর লগে দে মানুহ খৰলছি বলা পাগলাপুৰ যার গরু মানুহকো লৈ যায় তই এবার কি করিস না এই পড়লে কি এ র তই এবার গরুটো না এত খেতছিয়া এবার 5টা মান গরু আনি ফেলাই বর একা ফল বা খাবা দিবি তাৰপিছত পথে যাই আৰু তোৰ মালটো লৈ যাব খাবা দিয়া লাগে এখানে রিচেন রুবি আগে খাবা দিবা লাগবো আৰু একবাৰ কৈছে তো
পাৰ তোৰ তাৰ বেলে মাৰ মোৰ হেৰি কৰি হাগা কৈছো তুই দিবে তো বাদ দি মোক ডাইৰেক্ট হাগা গৰুটো কৈছো দিমে তো একদম এই শুন, কেক হৈছে মানে কেক শুন, শুন, হৈছে দিম দি গেলা বা খৈ পেলাই এই শুন। ফেল থৈ দিম গোটাই এই লাষ্ট কথাটো কথা কওঁ কিমান খেতি আছে ইয়াতে কিমান মানুহ তোৰ গৰুৰ খেতি কে খায় বা এইগিলাখান পাপ বুলি কয় চুৰ কৰা এইগিলা তই চুৰ কৰা মানুহ বিয়াত দিছি তোৰগিলা তোৰ খেতিৰ কাৰণে বহি আছে বুজি পাইছা চুৰ কৰা চৰা এইগিলা বন্ধ কৰি দিছোন তোৰ নিজে খেতি চুৰৰ কাৰণে গৰু এনেকে খায় এই গৰু জানাই কেনে বাই গৰু নাজনে গৰু এটা গৰু গৰু বেংৰা গৰু পাগলাবোৰৰ গৰুও জানে গৰুকো শিকয় মানুহ গম পাৱ না তই গৰু ভোটা বাদ বোলে দিয়ে তই ভাল কাপোৰ মানুহ খাই একদম খেচৰা আছে তই ভেলকাপুৰে ৰ খেচৰা আছে তই ভেলকাপুৰে তই কেংকা ভাল কাপোৰ হ'ব লাগে কেংকা নহয় তই কেংকা হ'ব তোৰ লাগে মাটি ভেলকাপুৰে পৰে কেংকা মই ভাল পৰে তু কেংকা কেংকা নপৰে মই খাই লিয়ে পাৰা গম পাইছা নাই কেংকা কাইনে পৰে তই কেংকা নহয় তোৰ যি মাটি এটা আছে এই ৰ তোৰ গৰু শেষ আছে তই হাঁহি আছা আৰু যে আমাৰ লগত বল শুন এই আচ্ছা তুমি কেংকা তাৰ কৰে এই শিল চিল মাৰি এইগিলা মাৰ কাজিয়া আছে কৰক, না এইগিলা কাজিয়া কৰক, তই যৌ তোক গামবোৰত তাক লৈ যাম এই গৰু যোনী গৰু খাইছি তাক কে সমাধা কৰিম এই ধৰ একলো ইলা অধি গৰু পুলিচত কেছ দিলি হল ডাইৰেক্ট তই এবাৰ পাই ইয়াতে হে কৰ ডাইৰেক্ট পুলিচে গৰু কেছ লয় নেকি ল'ব মই জানো কেংকা ল'ব মই কিয়া? গৰু খৰচ দিম তই গম পোৱা নাই ভেলকাপুৰত এখন নতুন গৰুৰ হে পুলিচ থানা উলছি গৰুৱে পুলিচ গৰুকে বান্ধি তই দিব যচোন জল ক'ত আছে যাবি ৰ আগে ইলা বাজি মই নখং উঠছি আৰু বেছি টাইম নাই এইগিলা সমাধা হৈ যাব তই টেনচন কৰিব নালাগে। কি সমাধান নাই মই খং উঠি আছে এ ৰ এৰে এই কাৰণে। মুস্তাফা আছিম বাৰু এই ওই সরকার কি কি এই করিস এর বিছানা ভাঙি দিছুন তই নহয় নহয় এটো কি এনাই এই গৰু খাইছি ইয়া আমাক ভেলকাপুৰ মানুহবিলাক গালি পাৰি আছে হয় তো 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 ভুল কাম করছিস কি আৰু ভুল কাম কৰিছে ভাল কাম গৰু মাকে খাই মাৰে হেৰি হা গৰু খাওয়া পারে তই বেয়া ধৰ, তই ভাল কাম গৰু। গৰু আর তো কবা এই লাগে চা, যে গৰু আমার ধর্ম খোজ আছে। বলে নয় এই খোজটো মই এতিয়া মিলি চাম আৰু মই এতিয়া আমাৰ গাঁৱত এটা বস্তু আছে আমাৰ- সেই আমাৰ বস্তুটো চালি তাত গৰু। ঠেঙ ঠেঙা মিলি যাব আমাৰ কলো তিনজিয়া। যে গৰু খাইছ তো ধর্ম বুজাই হবো পেলাই কি ধৰ? আৰু আনিব লাগিব আমাৰ মোৰ মাটিৰ বাৰ গৰু খাব কেলা এই কবলা গৰু হে কি গৰু এই গৰু খাইছি মানুহ হওক বা গৰু হওক মই এইগিলা নাচাওঁ মই কিন্তু মোৰ এই হয়তো আনি পেলাই ঘৰ মানুহ নহয়তো বা ৰুই থৈ পেলাই নহয়তো বা গৰু ঘৰ এই এন্দাল ছাগল লাগাইছে ছাগল মুখ খুচি নাছে হয়তো বা গৰু বেছি এলাম মোক আমাৰ হয় হয় আমাৰ কাজিয়া কৰবা নাগে মই তো ভালো পাই গৰু বেছি এলাম আর ডাইরেক্ট এটা আৰু বেছি ৰ কালি তই মই আমি তিনি যাম কই যাম না হাবলেশপুরি যাম আহান মছটা আহান লৈ যাম এই গৰু থানা আছে দিনে বলে খা এই নহয় নিয়া টাইম খা মহানি সব এক দিন নিয়া টাইম কোনখিনি হ'ব জানা নাই হাতীবেলা টাইমত নিব লাগিব আমাৰ কামটো হ'ব না নায়ক হাতীবেলা নিব লাগিব কি কৰিম জানা এই গৰু বেছি মই বেলেগ নকৰো এই ৰ ৰঙিয়া দেখা ট্ৰেইন পৰি আছে অ। সেই দিনাখানে ইয়াৰে মাজেদি ফেল থৈ দি যি কৰে কৰিবি এ বঢ়িয়া মই পাই যে আইজি আইজি। সেই কৰিম মই। কিন্তু এইটো ভাল কৈছ এই শুনছিলে কবলা শুনে শুনে এই, কি হ'ল? তই মানে হাল্লা কৰোঁতে এনেকে ইমান কি হাল্লা কৰোঁ তেনেকে? এ গৰু ইমান কষ্ট কৰি মই ৰুইছো বা। দুই পুঠে হাতী একো নহয় দে ওই ওই তো চকু বানি বঢ়িয়া লাগে শুন মানুহে শুনচোন মানুহে ইমান কষ্ট কৰি খেতি ইমান কৰে কষ্ট কিন্তু কৰি মানুহগিলা ৰুইছো নিবুজে বা। গৰু এতিয়া থাকা লৈছে এনেকুৱা কৰিব নালাগে নে তোৰ এখাজি কিমান লৈছে হাইষ্ট ধৰ 3000 লৈছে নহয় নহয় হয়নে ইমান কষ্ট কৰি মই তো- ৰুইছো 3000 গৈছে ইয়াতে 10,000 টকা আকি হাজিৰা কৰিলে ভাল নাপায় এই হ'ব দে এই হ'ব দে এই এ তই যাগে যা এই আমি পাই গৰু আমি এটা চেকিং কৰিম যা গৰু দেখা পালি হ'ব যা যা এ দেখছে বঢ়িয়া নহয় বঢ়িয়াও লাগে মানুহ চা মানুহগিলা ইমান সেই গৰু এদি পেলাইছে না আমাৰ ভেল খাবত নাইলে ভাল কেমন? এই নহয় এই ৰ'দত খেতি কৰা মানুহ আৰু মানুহ খেতিৰ কাৰণে আজিকালি খাই আছে না খেতি হ'লে খাব লগা এতিয়া তই এতিয়া কিবা কাম কৰা তই আজি বৰষুণ দিছে আজি নাযায় কিন্তু খেতি কৰা মানুহ গিলা নাই বৰষুণ দিয়ে ৰ'দ দিয়ে এইগিলা নাচাই কষ্ট কৰে বহুত মুস্তাফা গেলে তাৰ বয়া লাগিলাম পাই না ওই ই আৰু মোৰ মাটিত বচ্ছি মুচ্ছি এ টুকুৰা তাৰ প্ৰব্লেম বহুত হৈছে প্রবলেম হলা কি হল মোর মাটি কেমন মুতেই হ্যাঁ ও তুই মোর মাটি কেমন মুচ্ছা এই আর বানা মোর এই ৰ, মাটি তুমি এনেকে কি বস্তু ডাবলি ডাবলি এই মুচ্ছা মাৰা খং উঠছে আছে কিন্তু কি বিয়া কৰিবা আমাৰ আজি বেলাম এই জিংগেলা এটা কথা কওঁ মই তোক এটা কথা কওঁ আজি মাৰি আপনি এটা ভুল আজি বহি আছে কিন্তু ডাব্লিউডব্লিউ খেলা দি জয়ছি মই তোক ঐ ইয়াৰো ভুল আছে ইয়াৰ মাছি চিয়া পাম দে সি এখাজি এতিয়া মুশকিল গাই মুটে পাৰা ডাব্লিউডব্লিউ জয়ছি হয় কিন্তু মুটটো যদি হাগা লাগছি হাগ পাতা লাগছি দিবা ওই এই হিল মারিবলৈ বাধ্য আপনি নৰে ডাব্লিউডব্লিউ খেলা হাসছি আপনি গছিকে মনে মনে গুছি যা না 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 মোর মারি না এই মুটেই কে মোর আইলা বাজি ওই কাঁচা স্নেক আছে সাপ আছে খাবো আমার বল অজগ বল ও বলা তই টেনশন নকৰবি আমি হাতিওলা তোৰ গৰু চাই থাকিম হ'ব যা কবলে আমি দেখি খেলিম ওই অজগর আছে সেইকাৰণে আৰু তন্দৌ লগবা মোৰ আকলা খাবা তোৰ ঢাল কাটি মোর
ও মোৰো ধান খাইছি বাসা মুখ চাচ্চা করবে যা তা মুখ চাচ্চা করবে যা তা মুখ চাচ্চা করবে যা বিশ ঘূৰে বিশ ঘূৰে দি মোক এই গুটি কিনে লাখ টকা দি আনিছো গম পা না কিনে লাগে এনে লাগ বুলি কনি এনে লাগ বুলি মারি দে আজ কোন মারি দুটো কাজে লাগা গুছি এক সাইড কর মুলা কর ভাই মরি যাব কি বেতে মাজলি আছে ডাব্লিউপি খেলা দি জয়ছি ই জয়ছি লেখা বের আছে পুলিশ কেস দিবি কিন্তু তো আপনি যা কি আর বেশি হই ইলেকশন চিঙ্গালা কুকুর দমরা গরু তো সাম গরু কিছু করবি আর এর খাসি আর তো এটা হাগা মুখে সব পারমিশন আর মোর জিঙ্গা লাগালে পুরা মাজলি আছে জলি যাও মজি কইছো খেতি তো রিতে মেন কিছু ও হবুজা আমি সেটি বাদ দি জিঙ্গা লাগ মা মারে খাতি ধরেলা মারবি যা কালি গলি মারবি আজি যা দাদা কালি গলি মাটি দি কি সামনে আমি বাসায়? ও যা মাটি সামনে আমি দূর দা মানে খাবার নেউ লাগে খাবার নেউ দুকু এটা কাম করবে লাগব কি জানো নহয় দুকু সর সর তারা লগি ফেলে মিলা পিছে কোন চ্যানেল পে গাদ বাজে খালি বস্তু আমার চ্যানেল আছে ওই গে সাবা যায় এ না বয়াও লাগে রে গরু গিলা মানুহ গিলা নুবুজে দেখছে না গরু এদি ফেলে এ গরুর কেসটো বহুত ডাঙৰ কেস কিন্তু তাকাইতো এটা কাম কৰিম যে আমি কি? আজি পাই এটা আমি বেৰা তাততো পইচা আহিছে নাই কিন্তু চৰি কৰি ওলা আমি বঢ়িয়াকৈ বেৰা এখন দিম আৰু ভেলকাবোৰ চব মানুহ তাতে কম যি খেতি মানুহ বহুত কষ্ট কৰি নাই খেতি কৰে এই এতিয়া গৰু গিলা এদি হাক দিম এই গৰু আৰু এইবাৰ পৰা ডাইৰেক্ট ঘৰত লৈ যাম সবৰে পথা চতাৰ আছে তো খাসা নাই নেকি খাচা কাটিব বেলেগুৰ লাগে। ফিল্ড দিনা মেদিনা এই তাৰ জিংগালালা মাটিও খাজি দেখা নাই হ'ব যে সেইটো ব্যৱস্থা কৰিম এতিয়া বল ভয়াও লাগে বয়া লাগে কি কৰিম